যিহে গৰম পৰিছে বাপেকে অলপ ইয়াতে আহি অলপ ভাল লাগছি। হয় দেই, আপুনি ঠিকে কৈছে কথাটো। ইমান দিনে গৰম আৰু সহ্য হোৱা নাই গাত। আজি অলপ মলয়া বতাহ পালো যেন লাগছি আৰু। তাকেতো বৰষুণ আহিব যেন পাইছো। বৰষুণ আহিলেতো ভালে। গম পাইনে, মোৰ পথাৰ একেবাৰে পানী নোহোৱা হৈছে। একবাৰ এহাল দিলো, কি হ'ব, পানী শুকাই গ'ল দেখোন। তাকেতো এইখন ভাবছো আৰু কি যি হ'ব। এতিয়া দেখোন বৰষুণ নিদিলে আকৌ আমি খেতি কৰবাই নোৱাৰিম দেখোন। চাহ আলাটো ক'ত গেল আকৌ? একাপ চাহ খাম বুলি আহিলো আৰু ওলাই। চাহটো খাই অলপ ঘৰমুখা হওঁ আৰু। মইতো আপোনাক দেখাবই আহিলো। ভাবিলো একাপ চাহ খাই যাওঁ আৰু লগতে। ঘৰতে যাওঁ, বৰষুণ আহি আছে চাগে, অলপ ঘৰা ঘৰি হওঁ আৰু। ইচ বাপেকে কিহে গৰম। এই গৰমত পঢ়া শুনা কৰিব নোৱাৰো মই আৰু। টাকলু, অলপ মনোযোগ দি পঢ়া শুনা কৰচোন। তোৰ যিহে কথা, তই আৰু কাম পোৱা নাই। এই গৰমত মই কেনেকে পঢ়া শুনা কৰিমে? এখন দেখোন তহঁতে ফেন আনি দিব পৰা নাই। বাপা, তই এতিয়া পঢ়চোন। মই অৰুণোদয়ৰ পইচা পাইছো নহয়, এখন তোক ফেন আনি দিম দেই। তহঁতৰ যিহেনে কথা, মোৰ বিশ্বাস নহয় দেই। তহঁতে বহুত ফাঁকিবাজ। মোৰে লৰাৰ মাক মাছলৈ গৈছিলো নাখাওঁ পুৰা ভাত। মাছলৈ গৈছিলো নাখাওঁ পুৰা ভাত। টাকলু, তোৰ দেউতাক আহি আছে, অলপ পঢ়াত মনোযোগ দিয়ে, নহ'লে এইডাল কথা বেয়া হ'ব তোৰ। এইখন মই নপঢ়ো, তই ক'লে কি হ'ব? আহিবা দিয়ে দেউতাক আজি। কিয়ে টাকলু, তই মাত্ৰহে পঢ়িব বহিছা নেকি? তই আকৌ কিয় মোৰ ফালে এনেকে চাই আছা? তোৰ ফালে চাইছো আৰু, তই ক'ৰ পৰা আহি আছা? ক'ৰ পৰা আহিম আৰু, তই দেখোন জানাই মই গধূলি হ'লে চাহ খাব যাওঁ। চাহ একাপ মাৰি আহিছো আৰু। তইতো আৰু ভালে, তই আৰু আমাৰ খবৰ নোলোৱা নহয়। এই গৰমত মই পঢ়বা বহিছো নে নাই সেইটো খবৰ লৈছা। এই গৰমত যে পঢ়বা নোৱাৰি সেইটো খবৰ লোৱা নাই। টাকলা, তই এইবিলাক কি ক'ব ধৰিছা আজি? আমাৰ সময়ত আমি এই গৰমতে পঢ়িছিলো, বুজি পালি? একো নাই দে, অলপ গৰম লাগবয়ে আৰু। মাই, চাইছানে দেউতাই কি এইবিলাক ক'ব ধৰিছে? গৰম বোলে লাগবয়ে, তথাপিও এখন ফেনৰ কথা নকয় দেখোন। বাপা, বিচনী আনছো নহয়। মাক ক'ব নোৱাৰা বিচনী এখন দিব? বিচনী মাৰি মাৰি দেখোন পঢ়বা পাৰা। বাপেকে, আপোনাৰ লগত নোৱাৰো আৰু, ল'ৰাটোক কন্দুৱাইহে ৰক্ষা পালে। কি যে কৈছে নহয় টাকলাৰ মাক। মই বিচনী দুখন আনা নাই নে? মই চিন্তা কৰা নাই নে? মই চিন্তা কৰছো নহয় তহঁতৰ কাৰণে। বিচনী এখন টাকলাক আনি দিয়েই। তই আকৌ খং কৰলি নহ'ব, বুজি পাইছা? মোৰ যিহে ইনকাম, তই জানাই দেখোন। মই আকৌ ফেন এখন কেনেকৈ কিনিব পাৰিম? তইতো অলপ সহযোগ কৰিব পাৰা তেতিয়াহ'লে। আমাৰ তহঁতক পইচা দিছি নহয় অৰুণোদয়ৰ, তই তাৰ পৰা 2000 টকা কিয় দিয়া? দিম দে, ইমান গল ফালবা নালাগে। তই অহাকালি টাকলাৰ কাৰণে এখন ফেন আনি দিবি, নহ'লে চলি এই গৰমত কেনেকে পঢ়া শুনা কৰবি? দে ঠিক আছে তেতিয়াহ'লে, তই দিবি আৰু এইবাৰ, মই পিছত পাৰিলে ঘূৰাই দিম। মাই, দেউতাক দে, দেউতাক দেখা নাই ঘৰত, ক'ত গেল? কি কৈছা? দেউতাক ঘৰত নাই? ৰাতিপুৱা দেউতাক কলৈ গ'লে? দেউতাক কথা এটা ক'লো হয়। মই ৰাতিপুৱাৰ পৰাই দেউতাক বিচাৰি আছো, সেইটো ৰুমতো হ'লো, নাই দেখা দেখোন। তুমি এক কাম কৰাচোন, বাহিৰত চোৱাচোন, বাহিৰত ফুলনিত পানী দিব গৈছে বা আকৌ। দেউতা বাহিৰত পানী দিব গৈছে? মই কিন্তু দেউতাক একদিনেও ফুলনিত পানী দিয়া দেখা নাই। সঁচাই নেকি? ৰচোন লগ ধৰি আহো মই যাই। আজি হঠাৎ চামিলিৰ কি হ'লে? মই দেখোন ভাববাই পৰা নাই। আজি ৰাতিপুৱাই দেউতাৰ কথা মনত পৰিছে। কিবা এটা আপত্তি কৰিব যেন পাইছোঁ আৰু মই। কি হ'ব পাৰে ভাবি পোৱা নাই। গম পাম অলপ পিছতে।
বলেন দা গুড মৰ্ণিং কি খবৰ আপোনাকতো ফুলনিত মই দেখা নাপাওঁ ক'ব নোৱাৰোঁ আজি কেনেকৈ বা মন গ'ল অলপ ফুলনিত পানী দিওঁ বুলি ভাবিলোঁ আৰু ভালে আছে নহয় বহুত দিন পিছত আপোনাৰ লগত কথা হ'ল আৰু আপোনাক মই প্ৰায়ে দেখা পাওঁ ইফালেদি গৈ থাকে নহয় আপুনি একদিনো হ'লে মাত নিদিয়ে তাকেতো আজি আহিছে ভালে লাগিল মিঠু খুৰাৰ লগত কিবা কথা পাতি আছে নেকি দেউতাই দেউতা আপুনি ইয়াতে মিঠু খুৰাও দেখোন কি খবৰ খুৰা আপোনাৰ মাইনা তোমাকো দেখা পাই ভাল লাগিল মই ক'ৰবাত গৈ আছিলোঁ আৰু ভাবিলোঁ তোমাৰ দেউতাক অলপ মাত দি যাওঁ বহুত দিন হ'ল মাত দিয়া নাই এই ৰাতিপুৱাৰ পৰা ময়ো দেউতাক বিচাৰি আছোঁ নাই পোৱা পিছত মায়ে ক'লে দেউতা বোলে ফুলনিত আছে তেনেকৈ আহি পালোঁ আৰু ইয়াতে প্ৰথম মই বিশ্বাস কৰিব পৰা নাছিলোঁ দেউতা ফুলনিত আছে বুলি দেউতাক মই কোনোদিন দেখা নাই নহয় ফুলনিত সেই বুলি ময়ো ক'লোৱে ইতিমধ্যে তেওঁক কেতিয়াও দেখা নাই মই নকবিয়ে মিঠু আজি কিবা হ'ল অলপ ফুলনিত পানী দিওঁ যেন লাগিছে আৰু সেই বুলি ওলাই আহিলোঁ ৰাতিপুৱা ফুলনিত পানী দিলে ভাল লাগে মনটো আকৌ ফ্ৰেছ হৈ যায় নহয় খুৰা আমি দেউতাক কৈয়ে থাকোঁ আপুনি ৰাতিপুৱা অলপ ফুলনিত পানী দিবচোন আজি কি বুলি দেউতাই ওলাই আহিল ভালে লাগছে দেউতাক মোৰো দেখোন অলপ ভালে লাগছি বেয়া লগা নাই কিন্তু মই অভ্যাসটো কৰিব লাগিব আৰু বলেন তাৰ পিছত মই যাওঁ আৰু মোৰ অলপ আৰ্জেণ্ট কাম আছে দে মাইনা চামিলি ভালে থকা পিছে আহিছোঁ মই মিঠু খুৰা মাজে মাজে আহিব নোৱাৰে নেকি আপুনি আহিবচোন আৰু দেই পিছে আহিম দে আৰু যাওঁ দে এতিয়া দেউতা আপোনাক বিচাৰি আছোঁ মই কথা এটা ক'ম বুলি তই আকৌ ৰাতিপুৱাই আজি ফুলনিত গুচি আহিলি কথাটো ক'মনে মই এতিয়া কি কবি মাই কিবা আৰ্জেণ্ট কথা কবি নেকি নহয় মানে আমাৰ গৰম বন্ধ আহি আছে নহয় মোক এইবাৰ গুৱাহাটী চিৰিয়াখানালৈ লৈ যাব লাগিব দেই হয় নেকি দেই পিছে সময় ওলাব পালে যাম আৰু ভাল লাগিব দেউতা এটা অসুবিধা আছে দেই মোৰ লগৰীয়া দিয়া নহয় সিও বোলে যাব বুলি কৈছে আমি লৈ যাব পাৰিমনে তাক হয় নেকি দিয়া হ'লে বহুত দিন আমাৰ ঘৰত অহা নাই একবাৰ গৰম বন্ধৰ আগলৈকে লৈ আহিবিচোন আৰু চিৰিয়াখানা যাব বিচাৰিলে তাৰ দেউতাক মা দেউতাক সুধিব দিবি যাবা দিলে আমাৰ লগত যাব আৰু কিনো অসুবিধা আছে দেই পিছে মই দিয়া ক'ব লাগিব আৰু এতিয়া মই মাৰ ওচৰত যাওঁ দেই কি যে কৰোঁ নকৰোঁ চলিৰো আপত্তি দে তাই মিলাব পালে যাম বুলি আশা এটা ৰাখিলোঁ আৰু চামিলি ক'ত যাব ওলাইছে তই নহয় মানে মই এই দিয়াহঁতৰ ঘৰত যাব গৈ আছিলোঁ কিয় এই দুপৰীয়া ৰ'দত তই আকৌ দিয়াহঁতৰ ঘৰত কিয় যাব বিচাৰিছা শুনচোন কথাটো কি জানানে আমি এইবাৰ গৰম বন্ধত গুৱাহাটী চিৰিয়াখানালৈ যাম মই কথাটো দেউতাক ক'লোঁ দেউতাই যাব বুলি কৈছে হয় নেকি বঢ়িয়া কথা দেই পিছে আমিও ক'ৰবাত যাব লাগিব আমাক লৈ যাব নেকি হয় দেই মই হ'লে যাম দেই টাকলা তই যাব নালাগে দেই তই গ'লি এই গুৱাহাটী চিৰিয়াখানাৰ বান্দৰবিলাক দাউৰি আহিব গম পাইছানে কি কৈছা তহঁতে আৰু কথা বিচাৰি পোৱা নাই যা আৰু মই তহঁতৰ লগত নাযাওঁ দে আৰু ধেৎতেৰি মই যাওঁ দেই তই এইটো থাক বদমাছটো গ'ল ভালেই হ'ল দে বদমাছটোৰ কাৰণে একো কথা ক'ব নোৱাৰি আৰু কিবাহে কথা কৈ দিয়ে কোৱা নাই নহয় তই দিয়াহঁতৰ ঘৰত কিয় যাব লাগিছা এই দিয়াও যাব বুলি কৈছিল বুজি পাইছা সেইকাৰণে কথাটো মই দিয়াক যাই ক'ব বিচাৰিছোঁ আৰু বুজি পালি যাওঁ দে মই মোৰ দেৰি হৈ আছে আকৌ গৰমো লাগছে বহুত আটায়ে ক'ৰবাত নহয় ক'ৰবাত যোৱাৰ প্লানিং কৰি আছে ময়ো বাপেকে ক'ৰবাত যোৱাৰ প্লানিং এটা কৰিব লাগিব টাকলা ওলাই আছোন ওলাই চাচোন কি আনিছো তোৰ কাৰণে দেউতা তুই কি আনছা ইমান ডাঙৰ কিয়া এইটোৱে ভাল হ'ব বাৰে বাৰে মই আনি দিব নোৱাৰিম নহয় সেইকাৰণে একবাৰতে ডাঙৰ চাই এটা লৈ আহিছো তোৰ কাৰণে মাই আছোন সোনকালে দেউতাই ফেন আনছি আমাৰ কাৰণে টাকলা এইবাৰ আকৌ নকবি দেই গৰমৰ কাৰণে পঢ়বা নোৱাৰো বুলি
বুজি পালি এইবিলাক অজুহাত দেখাব নোৱাৰা ভালদৰে পঢ়বা লাগব এইবাৰ দেউতা তই চিন্তাই নকৰবি মই এইবাৰ ভালদৰে পঢ়িম হা চাবিচোন মই কি ভাল ৰিজাল্ট কৰোঁ এই তাকলা যা যা তোৰ মাক মাতি দি যা আৰু মোৰ কাৰণে একাপ চাহ লৈ আহ মোৰ এতিয়া গধূলি চাহ নাখালে একো ভাল নালাগে নহয় ঐ মাই তই আকৌ কিয় নাহে এই দেউতা চাহ খাম খাম কৰি আছে আকৌ তই আকৌ ফেনখন চাবা নাহা কিয়া ঐ দেউতা ফেনখন দেখোনে মোতকৈ ওখ দেখোনে এইটো কেনেকৈ চলাব লাগে এই তাকলা তই আকৌ সেইটো কাৰণে টেনশ্যন ল'ব নালাগে ফেনটো চলাই দিম নহয় ফেনখনটো ভালেই হৈছে দেখোন বঢ়িয়া ফেন আনিছে দেই আপুনি এইবাৰহে বলটোৱে আকৌ একো ক'ব নোৱাৰে গৰমৰ কাৰণে পঢ়বা নোৱাৰো বুলি ক'ব নোৱাৰে নহয় সঁচাই কৈছা দেই মাই মই ইমান ধুনীয়া ফেন আনছি মই আকৌ বতাহ খালি আকৌ ভাল লাগব নহয় গৰমে নালাগে নহয় তই আকৌ এইবাৰ ক'ব নোৱাৰা বঢ়িয়া ফেন হৈছে নহয় পাপা দে এইবাৰ ভালদৰে পঢ়া শুনা কৰিব লাগিব বুজি পালি দে তাকলাৰ মাক মোৰ কাৰণে একাপ গৰম গৰমে চাহ একাপ লৈ আহ মই নহ'লে আকৌ ওলাই যাব লাগব তহঁতৰ এই ফেনৰ চক্কৰত মোৰ চাহ খোৱাহে নহ'ব যেন পাইছোঁ দিয়ক চাহ একাপ বনাই লৈ আহোঁ আজি আকৌ ফেনৰ বতাহ খাই খাইহে চাহ খাব পাৰিম আমি সকলোৱে বহক মই চাহ একাপ লৈ আহোঁ ঐ দেউতা এই তোৰ লগত একাপ গৰম চাহ খাইহে মই পঢ়বা বহিম দেই আজি দে ঠিক আছে পাপা আমি চাহটো খাইহে পঢ়িব বহিম অ'কে